হাই ফ্ৰেণ্ড, কি খবৰ? আমি আজি ৰংঘৰ পাই গ'লোঁ। ফাইনেলি আজি আমি ৰংঘৰত সোমাবলৈ পাম। তেনেহ'লে ৰখক, বাইকৰ পৰা নামিলোঁ। তো ফাইনেলি ফ্ৰেণ্ড আমি ৰংঘৰৰ ভিতৰত সোমাই আহিলোঁ। ৰংঘৰৰ আগত এখন ডাঙৰ ফিল্ড আছে। ফিল্ডখন খুবেই ধুনীয়া লাগিছে। চ' ৰংঘৰত সোমাই আহি মোৰ বহুত ভাল লাগিছে। পাৰিলে আপোনালোকে আহিবলৈ চেষ্টা কৰিব। অহাবিলাকেতো আহিছে, নহাবিলাকেও আহিবলৈ চেষ্টা কৰিব। সঁচাই বহুত ভাল লাগে। চ' ফ্ৰেণ্ড, আপোনালোকক গেটখন দেখুৱাই আছোঁ। সেইখন গেটেদিয়ে আমি আহিছোঁ, মোৰ ল'ৰাটো আৰু হাজবেণ্ড। খোজ কাঢ়িব জনা হোৱাৰ পৰা মোৰ ল'ৰাটোৱে কোচত উঠিব নামেই নোলোৱা হ'ল। তো ফ্ৰেণ্ড, আজি ৰংঘৰ চাবলৈ বহুত মানুহ আহিছে। চ' ফ্ৰেণ্ড, মই নতুন ইউটিউবাৰ ন, চ' মানুহ দেখিলে মোৰ অকণমান লাজ লাগে। নাজানো ভিডিঅ'টো কেনেকুৱা হয়, তেও চাই থাকিব আৰু। চ' ফ্ৰেণ্ড, এতিয়া আছোঁ মই ৰংঘৰৰ ভিতৰত। চ' ফ্ৰেণ্ড, ওপৰলৈ যোৱা নহ'ল। ওপৰলৈ যোৱা বাটটো বন্ধ কৰি থোৱা হৈছে। চ' নেক্সট টাইম আহিলে নিশ্চয় সোমাম। আপোনালোকৰ কাৰণে সৰু ভিডিঅ' এটা বনাই আপলোড কৰিলোঁ। প্লিজ আপোনালোকে মোক ছাপোৰ্ট কৰিব দেই। আপোনালোকে ৰংঘৰত আহিলে গেটৰ সন্মুখতে এখন পাব। এখনত পঢ়ি ল'লে গোটেই ৰংঘৰৰ হিষ্ট্ৰী গম পাব। চ' এখন আহিলে পঢ়ি ল'ব। তেনেহ'লে ফ্ৰেণ্ড, বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম।